নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বিধানসভাত অসম চৰকাৰে বৃহৎ ঘোষণা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা বৃহৎ ঘোষণা কৰিছে আৰু অতি ভাল ঘোষণা কৰিছে। বন্ধুসকল, আপোনালোক সকলোৱে জানে আমাৰ অসমত এনেকুৱা খেলুৱৈ আছে যি নেশ্যনেল গেম খেলি WKF ৱৰ্ল্ড স্পৰ্টছ ৱৰ্ল্ডত খেলিও তেওঁলোকে চাকৰি নাপায়। তো তেওঁলোকৰ বাবে বহুত ভাল খবৰ। তাৰোপৰি আপুনি যদি কিছু খেলত আগ্ৰহী, আপুনি আদাৰ যিমান গেমছ আছে তাৰ মানে যিকোনো গেম আপোনালোকে ফুটবলেই হওক, বক্সিঙেই হওক, যিহতে আপুনি আগ্ৰহী, আপুনি যদি ভাল খেল প্ৰদৰ্শন কৰি নেশ্যনেলত যদি পদক জয়ী কৰি আনিব পাৰে, আপোনালোকে গ'ল্ড হওক, চিলভাৰ হওক, ব্ৰঞ্জ হওক, যিকোনো আপুনি যদি আনিব পাৰে পদক জয়ী কৰি, তো আপোনাৰ বাবে চাকৰি দিয়াটো চৰকাৰে ব্যৱস্থা কৰিছে, দিবই। ঠিক আছে, কাৰণ তেওঁ যিটো বক্তব্য কৰিছে, বক্তব্যটো মই চাইছোঁ আৰু বক্তব্যটো তেওঁ অতি সুন্দৰকৈ কৈছে যে অসমৰ হৈ আপুনি বেলেগত যদি প্ৰতিনিধিত্ব কৰে নেশ্যনেল গেমছত, আৰু প্ৰতিনিধিত্ব কৰি যদি নেশ্যনেল গেমছত যদি আপুনি ব্ৰঞ্জ, ৰূপ আৰু গ'ল্ড, আপুনি এই তিনিটাৰ ভিতৰত যিকোনো এটা যদি পদক জয়ী হয়, তেনেহ'লে আপোনালোকক অসম চৰকাৰে যিকোনো ডিপাৰ্টমেণ্টত আপোনাক চাকৰি এটা দিব বুলি তেওঁ ঘোষণা কৰিছে। ঠিক আছে, কাৰণ আপোনালোকে যদি আগ্ৰহী খেলত, তো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰে। আপুনি খেলিও আপুনি চাকৰি ল'ব পাৰে। ঠিক আছে, তো বন্ধুসকল, যিটো গেমছ আহি আছে, এছিয়ান গেমছ আহিছে 2022ত এছিয়ান গেমছ আৰম্ভ হ'ব। ঠিক আছে, বিভিন্ন গেমছ আহি আছে। তো এতিয়াৰ পৰা এই বছৰৰ পৰাই প্ৰেক্টিচ কৰিলেহে আপুনি খেলত জয়ী হ'ব পাৰিব। ঠিক আছে, অলিম্পিকততো দিবই, এছিয়ান গেমছততো দিবই, কিন্তু আপুনি নেশ্যনেলতো যদি পদক জয়ী কৰে তেনেহ'লে আপোনাক লোকক চাকৰি দিয়াটো সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ঠিক আছে, তো আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে কি বক্তব্য কৰিছিল। এইখিনি তেওঁ বক্তব্য কৰাই মই স্ক্ৰীনশ্বট মাৰিছিলোঁ, যিটো ফেচবুক খুলি থাকোঁতে তেওঁৰ বক্তব্যটো চাইছোঁ বিধানসভাত। বন্ধুসকল, খেলক আৰু খেলৰ বহু প্ৰাধান্য আছে। আপোনালোকে সকলোৱে গম পায়, যিহে ইণ্টাৰভিউবিলাক চাই থাকে, ডিফেন্সৰ আপডেটবিলাক যেতিয়া দিওঁ, তাতে এটা কথা চাব, আপোনাৰ খেলৰ ওপৰত তাতে এক্সট্ৰা মাৰ্ক দিয়া হয়। অসম পুলিচতো খেলৰ ওপৰত মাৰ্ক দিয়া হয়। ঠিক আছে, তো বৰ্তমান সময়ত খেলৰ অতি প্ৰাধান্য আছে। খেল খেলিব লাগে আৰু চাৰ্টিফিকেট ল'ব লাগে। ঠিক আছে, কিন্তু অসমত আপোনালোকে অফিচিয়েল গেমছ খেলিব চেষ্টা কৰিব, কাৰণ বহু এছ'চিয়েশ্যন আছে, কিন্তু আপোনালোকে অফিচিয়েল এছ'চিয়েশ্যন কোনটো এছ'চিয়েশ্যনে অফিচিয়েলি ৰেজিষ্টাৰ সেই গেমটোহে খেলিব। ঠিক আছে, অফিচিয়েল গেমছ হ'ব লাগিব, তেহে আপোনালোকে চাকৰিটো ল'ব পাৰিব। বন্ধুসকল, ইনফৰমেশ্যনটো ইমানেই। চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব। ইমানেই, ধন্যবাদ।